হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই টেঙা বনাম। আৰু যিটো বস্তু বনাম সেইটো ডায়েবেটিছ ৰোগীৰ কাৰণে বিশেষ ভাল। আৰু বেছি সময়ৰ নহয়, মাত্ৰ 7 মিনিট সময়। এয়া চাওক, আমাৰ বাৰীৰ নেমু। ইয়াত দুজোপামান জলকীয়া গছো আছে। দেখুৱাম, মই বাৰীত আছোঁ, বহুত গৰম ভিতৰত, একদম থাকিব পৰা নাই। মই বোলো নেমু দুটাও ছিঙি নিওঁ, যিহেতু মই আজি নেমু টেঙা দি এটা ৰেচিপি বনাম। আপোনালোকে চাই পেলাই মোক ক'বচোন দেই, ইমান গৰম, এতিয়া টেঙা খোৱাও ভাল নহয় জানো। আজি মই 2 বিধ টেঙা বনাম দেই। ব'লকচোন, মই আজি কি বনাওঁ আপোনালোকক মই দেখুৱাওঁগৈ। এতিয়া চাওক, মই কি গোটাইছোঁ। এইখিনি শাকক কয় মনোনোৱা শাক, নিশ্চয় জানে আপোনালোকে। এয়া মই টাবত দিয়া দেই। এইখিনি হৈছে আপোনাৰ মচন্দৰী আৰু এয়া মধুসোলেং। এইখিনি সৈতে মিলাম, এয়া শাক বনাম আজি মই। কয় নহয়, বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। এয়া গোটেই কেইবিধ মোৰ কি হৈছে, মোৰ টাবতে হোৱা দেই। আগফালৰ ফুলনি মাজৰ টাব। লগত দি মই এয়া আলুখিনি ভাতত দি লৈছিলোঁ, সেইকাৰণে দুটা ভাত লাগি আছে। লগত এয়া মিষ্টাৰে মাছ আনিছে। এয়া মাছৰ সৈতে আজি মই কি বনাম, শাক বনাম। আৰু এবিধ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাককচোন। আপোনালোকে জনাই ৰেচিপি, তথাপিও এবাৰ মোকটো চাই লওকচোন কেনেকুৱা হয় বা দেই। এয়া মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে কিমান জোখত মাছটো ফ্ৰাই কৰি খাই ভাল পায়, তিমানখিনিতে ল'ব। লগত এয়া মই মধুসোলেং, এয়া পননোৱা মচন্দৰী, লগত এয়া বইল আলু, পিঁয়াজ এয়া লৈ লৈছোঁ। এতিয়া মই মাছ ভজা কেৰাহীটোতে এইখিনি ভাজিম, তাত টেষ্ট ভাল হয়। এটা কথা মনত ৰাখিব, এইটো সোৱাদেই নহয়, এইটো বস্তু আমাৰ পেটৰ অসুখৰ কাৰণেও বৰ প্ৰয়োজনীয়। সিদিনা মোৰ ল'ৰাৰ অলপ পেটৰ অসুখ হৈছিল, তেতিয়া এজন ডাক্তৰে এইটো বনাই খুৱাব ক'লে ফোনতে। যিহেতু এতিয়া আমাৰ ডক্তৰৰ ওচৰত নিবলৈও অসুবিধা, তেওঁ তেনেকৈ ক'লে। এতিয়া মই অকণমান পাঁচফোৰণ দি দিছোঁ। ইয়াত টেমাটোৱে দিছোঁ আৰু অকণমান, এইখিনি মাছৰ তেলে দিছোঁ। আপোনালোকে অকণমান কম বেছি পৰিমাণে তেল দিলেও হ'ব, বেছি তেলৰ প্ৰয়োজন নাই। মোৰ মাছ ভজা তেল আছিলে, অকণমান বেছিয়ে হৈ গৈছে। এয়া হৈ গৈছে। ইয়াত প্ৰথমতে আপোনালোকে টেঙাখিনি অকণমান ভাজি ল'ব। আৰু চাব, ইয়াত আপোনালোকে যদি টেঙাটো কম হয়, আপোনালোকে অকণমান নেমু চেপি বা বিলাহী এটাও কাটি দিব পাৰে, টেষ্টটো ভাল হয়। এয়া দিলোঁ। এইখিনি মই প্ৰথমতে মধুসোলেং আৰু মচন্দৰী এইখিনি দিছোঁ। এইখিনি টেঙা যিহেতু, পিছৰ বস্তুখিনি সিজোঁতে অকণ সময় ল'ব পাৰে, এইখিনি লৈছোঁ। বেছি নহয়, খুব বেছি 1 মিনিটমান আপোনালোকে ভাজিব। তাৰপাছত আপোনালোকে এয়া পননোৱা শাকখিনি ইয়াত মই দি দিছোঁ। এয়া পননোৱা শাক এইখিনি দি দিব। ইয়াৰ লগত আপোনালোকে যিটো পিয়ালি পালেং বুলি কয়, সেইটোও দিব পাৰে, যিহেতু টেঙাৰ লগতে মিলি যায় দেই। এইখিনি এয়া দিলোঁ। এইখিনি তেনেকৈ 1 মিনিটমান ভাজিব। ভাজি ইয়াৰ লগতে এয়া দিছোঁ। ইয়াত মই অকণমান হালধি দিছোঁ, আপোনালোকে দিব জোখ অনুযায়ী। টেমাটো লওঁতে বাঢ়ি ল'লে চামুচখনে পৰিছে। এয়া অলপমান দিব, পিছত লাগিলে দিব, চাই ল'ব। সেই অনুযায়ী আপোনালোকে অকণমান নিমখ কিন্তু বেছি নিদিব, কাৰণ এইখিনি শাকত পটককৈ নিমখটো বেছি হৈ যায়। সিজিবৰ কাৰণে অকণমান দিব, পিছত সোৱাদ অনুযায়ী এয়া দিব পাৰিব। এয়া দিলোঁ। এতিয়া মই ইয়াত এয়া বইল আলুখিনি ইয়াত দি দিম। দি পেলাই অলপ সময় ইয়াত ভাজিম। ভাজি পেলাই ঢাকনি মাৰি পেলাই ইয়াত মই থৈ দিম। এইখিনি অকণমান মই ভাজি ল'লোঁ। ভাজি সিজিছে আৰু 1 মিনিটমান সময় হোৱাৰ পাছতে মই কি কৰিম, ইয়াত অলপমান পানী দি দিম। গৰম পানী থাকিলে গৰম পানী দিব, নহ'লে আপোনালোকে ঠাণ্ডা পানী দিব পাৰিব। লগতে পিছৰ পৰ্বটোৰ কাৰণে মই ইয়াত ভেন্দি কাটি আছোঁ। ভেন্দিও নেমু দি পেলাই, মাছৰ মূৰ দি পেলাই বনাম। লগত আৰু এটা ৰেচিপি বনাম ৰাতিলৈ কাৰণে, এতিয়া সাজু কৰি থ'ম, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয়। এয়া ৰঙালাও আনি দিছে মিষ্টাৰে। ৰঙালাও আগ, কঁঠাল গুটি দি, মাছৰ মূৰ দি পেলাই তাত মই খাৰ দি বনাম। সাধাৰণতে মই ৰাতি দিন বুলি কথা নাই, যেতিয়াই সুবিধা হয়, যিহেতু আমি বাহিৰলৈ যোৱা মানুহ, সেইকাৰণে মই ৰাতিও খাৰ বনাওঁ দেই। আৰু এয়া চাওক, আজি শিৱ মন্দিৰৰ প্ৰসাদ ভতিজাটোৱে এইমাত্ৰ দিছে। এয়া আপোনালোকক তাকো দেখুৱাই দিছোঁ দেই, এইমাত্ৰ দি থৈ গৈছেহি। আপোনালোকে চাগে মোক মাতা শুনিছে মাতটো। এয়া তৰকাৰীটো উতলিছে, ইয়াত মই এতিয়া মাছ দিম। সাধাৰণতে এতিয়া আমি খোৱা মানুহ মাত্ৰ 3জন, সেইকাৰণে পৰিমাণটো কমাই বনাইছোঁ। চাওকচোন কালাৰটো কি সুন্দৰ কালাৰ উঠিছে। মা মছলা মই নিদিওঁ একো, যিহেতু টেঙা তৰকাৰী। আৰু এয়া দিছোঁ 3 টুকুৰ মাছ। আপোনালোকে তাৰ পৰিমাণটো তেনেকৈ বঢ়াই ল'ব। আৰু একদম কম সময়তে, খুব বেছি 5 মিনিট বা 7 মিনিট সময়ৰ ভিতৰতে আপুনি বনাব পৰা এটা সুন্দৰ ৰেচিপি।
যিটো আমাৰ শৰীৰৰ কাৰণেও বৰ ভাল। এতিয়া আপোনালোকক মই পিছৰবাৰ দেখুৱাই আছোঁ আমাৰ ভেন্দি ৰেচিপিটো। অ'কে, এতিয়া ভেন্দি ৰেচিপিটো বনাম। মই অকণমান নামাত্ৰ তেল দিছোঁ। ইয়াত মই পিঁয়াজ নিদিওঁ, কেৱল পাঁচফোৰণ দিম। এয়া অকণমান মই পাঁচফোৰণ দিছোঁ। এতিয়া ইয়াত মই ভেন্দিখিনি দি দিম। এয়া ভেন্দিখিনি দি দিছোঁ মই মানুহ মাত্ৰ দুটা, ল'ৰাই নাখায়েই, এনেই 3টা মানুহ, তাতে এটা কমিয়ে গ'ল আৰু। এতিয়া এইখিনি মই এতিয়া লৰাই দিছোঁ অকণমান। ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। এইটো মোৰ ইতিমধ্যে হৈ গৈছে দেই। আপুনি এতিয়া ঢাকন মাৰি অলপ সময় এই ভাপটোতে থৈ দিয়ক। যদি আপুনি বিচাৰে অকণ মছে জুলীয়াও খাব পাৰে পানী দি পেলাই, সেইটোৰ টেষ্টটো বহুত ধুনীয়া হয়। এতিয়া মই এখন ঢাকন মাৰি থৈ দিম। একে মিডিয়াম চাইজত আপুনি 1 মিনিটমান সময় থৈ দিয়ক। তাৰপিছত আপুনি গেছটো অফ কৰি পেলাই খাই চাওক। আৰু যদি আপুনি চেনেলটো ভাল পাইছে, নিশ্চয় একো ক'ব নালাগে মই, নহয় জানো? আজিলৈ বিদায়।